ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ পৰা দূৰত থাকি পেলাই কাম কৰাটো উচিত। চন্দন ব্ৰহ্মই আকৌ একেলগে থাকি পেলাই কাম কৰাটো ভাল, মই তেখেতক আহ্বান জনাইছোঁ। আৰু যিখিনি সমস্যা আছে এইবিলাক বাস্তৱত সফল কৰিবৰ কাৰণে সমাধানৰ কাৰণে মই দায়িত্ব ল'ম বুলি মই আশ্বাস প্ৰদান। 1 নম্বৰ গঙিয়া আদিবাসী বস্তি, এই আদিবাসী বস্তিত আজি আমি এটা BPFৰ এটা নিৰ্বাচনী সভা পাতিলোঁ। আৰু আদিবাসী সম্প্ৰদায় তেওঁলোকৰ গাঁও যিহেতু ইয়াত আমাৰ এই আদিবাসী ভাই বন্ধুসকল যিসকল মহিলা ৰাইজ আমাৰ ডেকা গাভৰু তেখেতসকলে দলে বলে আহি পেলাই মিটিংখনত উপস্থিত থাকিলে। আৰু যোৱা দিনবিলাকত তেখেতসকলে আমাৰ ফালৰ পৰা আঁতৰি আছিলে, তেওঁলোকে ৰুলিং দল UPPLৰ লগত আছিল। এই মুহূৰ্তত MP ইলেকশ্যনৰ আগে আগে আমি যিটো মিটিং পাতিবৰ কাৰণে এই গাঁওখনৰ ইয়াত চিন্তাই কৰা নাছিলোঁ, কিন্তু তেখেতসকলে তেওঁলোকৰ গাঁওখনত মিটিং পাতিবৰ কাৰণে আমালৈ নিমন্ত্ৰণ জনালে আৰু এই হিচাপে আজি মিটিংখন পাতিছোঁ। আৰু অহাৰ লগে লগে যেনেকুৱা ধৰণৰ তেওঁলোকে সঁহাৰি আগবঢ়ালে আৰু এই গাঁওখনৰ সমূহ ৰাইজে UPPL আজি সমূহীয়াভাৱে ত্যাগ কৰি পেলাই গোটেইখিনি গাঁৱৰ ৰাইজে BPF দলত যোগদান কৰিলে। সেইটো আমাৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট, আমাৰ কাৰণে আনন্দৰ এটা সংবাদ। আমি ৰাজনৈতিকভাৱে এটা শক্তিশালী এটা ভেটি আমাৰ এই 1 নং গঙিয়া আদিবাসী গাঁওখনত আজি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। তেখেতসকলে এটা সংকল্প লৈছে যে আগন্তুক MP ইলেকশ্যনত আমি BPFৰ প্ৰাৰ্থীজনক জিকাবৰ কাৰণে একেলগে নাঙল পাৰ্টীৰ লগত কাম কৰিম। আৰু আমিও ক'লোঁ যে আদিবাসী ভাই ককাইসকল যিহেতু চিধা চাধা সৰল সহজ একেবাৰে শান্তিপ্ৰিয় এটা কমিউনিটি, আৰু বড়ো আদিবাসী একেলগে একেখন গাঁৱত একেটা অঞ্চলতে আমি একেলগে বসবাস কৰা সহাৱস্থান কৰা সম্প্ৰদায়। আমি এই অঞ্চলত বড়ো গাঁওবিলাকত যেনেকুৱা ধৰণৰ উন্নতি হৈছে ঠিক তেনেকুৱা ধৰণৰ আদিবাসী গাঁওবিলাকতো উন্নতিটো হ'ব লাগিব। আৰু ওচৰত যদি ৰাভা গাঁও আছে ৰাভা গাঁৱতো উন্নতিটো তেখেতসকলেও পাব লাগিব। আৰু এই সমবিকাশ উন্নয়নৰ এটা মানে কি কয় আমাৰ যিটো লক্ষ্য উদ্দেশ্য, সকলো জাতি জনগোষ্ঠীক অধিকাৰ প্ৰদান কৰাৰ আমাৰ যিটো নীতি, সেই নীতিটো গ্ৰহণ কৰি পেলাই যিহেতু আমি কাম কৰিবলৈ লৈছোঁ। আৰু এই কাম কৰাৰ বেলেকাত সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাকেও একেলগে BPFত অংশগ্ৰহণ কৰি পেলাই কাম কৰাৰ দৰকাৰ আছে। সেই কথাটো তেখেতসকলে আজি উপলব্ধি কৰিছে। আজি আমাৰ ইয়াত চেণ্ট্ৰেল কমিটি BPFৰ যিটো আমাৰ আদিবাসী চেল আছে, এই চেলৰ সভাপতি কৰ্ণলিয়াছ আমাৰ মাৰ্ডি ডাঙৰীয়াও আছে, আমাৰ ইয়াত ভাইচ প্ৰেচিডেণ্ট নাথানিয়েল মুৰ্মুও আছে। তেখেতসকলেও সুন্দৰকৈ তেওঁলোকৰ ভাষাত নিজৰ মানে স্বজাতিৰ ভাষাত আমাৰ চান্তাল ভাই বন্ধুসকলক ভালকৈ বুজালে আৰু তেওঁলোকে ভালকৈ বুজিলে। গতিকে আগন্তুক নিৰ্বাচনত এইখন গাঁৱৰ আমাৰ ৰাইজে BPF দলৰ লগত থাকি পেলাই আমাক সহায় কৰিব। আৰু দতমা সমষ্টি হিচাপে নতুন সমষ্টিত তেওঁলোকে যিহেতু সোমাইছে, আহি থকা দিনবিলাকত যদি দতমা সমষ্টিত ইলেকশ্যন খেলিব লাগে, মোক যদি ইয়াত প্ৰাৰ্থী হিচাপে MLA সমষ্টি ইয়াতে যদি খেলিব লাগে বুলি কিবা কাৰণত যদি মোক টিকেট দিয়ে, মইতো এই অঞ্চলতে আহি খেলিব লাগিব। ইয়াৰ কাৰণে মই কৈছোঁ যে যোৱা দিনবিলাকত যিমানখিনি উন্নতি হৈছে এইটোও ঠিকেই আছিল, আৰু যিমানখিনি কৰিব লগা আছে সেইটো আহি থকা দিনবিলাকত ইয়াত কোনো জাতি জনগোষ্ঠী এইবিলাক মানে চিন্তা নকৰাকৈ অঞ্চলৰ উন্নয়নৰ কাৰণে সামগ্ৰিকভাৱে যিটো সমবিকাশ উন্নয়নৰ এটা আমাৰ নীতি আছে, সেই নীতিৰে কাম কৰি যাবৰ কাৰণে মই তেখেতসকলৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু তেখেতসকলক মই এটা আশ্বাস দিছোঁ যে আপোনাসকলৰ গাঁওখনৰ কেতিয়াও অৱহেলিত নহ'ব। আপোনালোকৰ গাঁওখনৰ উন্নয়নৰ কাৰণে, আপোনালোকৰ অঞ্চলৰ উন্নয়নৰ কাৰণে মই নিজে দায়িত্ব ল'ম। আৰু নিৰ্বাচনৰ পাছত মই আপোনালোকৰ গাঁওখনত আকৌ আহিম আৰু যিখিনি সমস্যা আছে এইবিলাক বাস্তৱত সফল কৰিবৰ কাৰণে সমাধানৰ কাৰণে মই দায়িত্ব ল'ম বুলি মই আশ্বাস প্ৰদান কৰিছোঁ। চন্দন ব্ৰহ্ম আমাৰ BPF দলৰ এজন শক্তিশালী নেতা আছিলে। তেখেতে ইতিমধ্যে অসমৰ প্ৰাক্তন মন্ত্ৰী হিচাপে BPFৰ হৈ দিছপুৰত 2বাৰ মন্ত্ৰীও হৈ গ'ল। আৰু ভালেখিনি তেখেতে আমাৰ কি কয় BTC উন্নয়নৰ কাৰণে BTCৰ আমাৰ যিটো ষ্টেটাছ সেইটো উপযুক্ত পৰ্যায়লৈকে লৈ যাবৰ কাৰণে যথেষ্ট কাম কৰা মোৰ সংগ্ৰামী বন্ধু BLTৰ ভাইচ প্ৰেচিডেণ্ট আছিলে। আৰু BLTত অহাৰ আগতে আফচুৰো তেখেত যেতিয়া মই মানে কোকৰাঝাৰ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই আছিলোঁ, তেতিয়া তেওঁ মোৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী হিচাপে একেলগে মোৰ লগতে কাম কৰা। আৰু আমি জাতিটোৰ কাৰণে অঞ্চলৰ কাৰণে অৱহেলিত লাঞ্ছিত বঞ্চিত হোৱা কমিউনিটি যিসকল আছে বড়োলেণ্ড অঞ্চলত তেওঁলোকৰ কাৰণে যৌথভাৱে একেলগে সংগ্ৰাম কৰা সংগ্ৰামী শক্তিটো আছিলে।
BPF-ত যেতিয়া আছিলে একেলগে কাম কৰিবলৈ ভাল পাইছিলোঁ, এটা টিম স্পিৰিট আমি মেইনটেইন কৰি চলিব পাৰিছিলোঁ। কিন্তু হঠাৎ আজি তেখেতে কিহৰ কাৰণে কি কাৰণত আজি BPF ত্যাগ কৰি পেলাই UPPL দললৈ যাবৰ কাৰণে তেখেতে সিদ্ধান্ত লৈছে বা যা চলাইছে, মই ইয়াৰ ৰহস্যবিলাক ভালকৈ বুজি নাপাওঁ, কাৰণবিলাক মই বুজি পোৱা নাই। যিয়ে নহওক তেখেতে মানে যাব নালাগিছিল আৰু যোৱাৰ সিদ্ধান্ত লোৱাটো মই খুব বেছি মানে ভাল সিদ্ধান্ত হৈছে বুলি মই সেইটো নাভাবোঁ। সেইটো তেখেতে এটা ভুল সিদ্ধান্ত লৈছে বুলি মই মোৰ ফালৰ পৰা আৰু মোৰ ৰাজনৈতিক দৃষ্টিভংগীৰ পৰা মই কৈছোঁ। গতিকে এতিয়াও সময় আছে, তেখেতে পুনৰ বিচাৰ কৰক আৰু মানে আমি একেলগে BPF-তে থাকি পেলাই কাম কৰিব পৰা যায় নেকি, ইয়াৰ কাৰণে নতুন চিন্তা চৰ্চা কৰাটো ভাল। আৰু আমাৰ দলৰ পৰাও দায়িত্ব ল'ব লাগিব যে তেখেতে যাতে আমাৰ পৰা ওলাই নাযায়, সেইখিনি দায়িত্ব আমাৰ দলৰ পৰাও যাতে লোৱা হয়। এইখিনি মই আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক মই আহ্বান কৰিছোঁ। কিন্তু কিবা কাৰণত যদি তেখেতে ওলাই যায়, সেইটো আকৌ আচৰিত হ'ব লগাও নাই, কাৰণ ৰাজনীতিত ডাঙৰ নেতাবিলাকেও কেতিয়াবা বেলেগ বিভিন্ন কাৰণত নিজৰ দলটো ত্যাগ কৰি পেলাই বেলেগ দললৈ গুচি যোৱা, যোগদান কৰা এইবিলাক হয়। আজি কংগ্ৰেছৰ ডাঙৰ মানে একালৰ মন্ত্ৰীবিলাকেও যিসকল নেতা আছে তেখেতসকলেও BJPত আহিছে, BJPৰ ডাঙৰ নেতা মন্ত্ৰী হোৱাবিলাকেও কংগ্ৰেছলৈ গৈছে। আৰু আজি অসমত চাওক আপোনালোকে, কংগ্ৰেছৰে ডাঙৰ MLA হোৱা, 3বাৰ 4বাৰকৈ MLA হোৱা, মন্ত্ৰী হোৱা মানুহবিলাকেও আজি BJPত যোগদান কৰিছে, BJPৰ পৰাও কংগ্ৰেছলৈকে গৈছে। এইবিলাক ৰাজনৈতিক দলত অহা যোৱাটো চলে আৰু ইয়াৰ দ্বাৰা দি মানে দলৰ খুব ক্ষতি হ'ব বুলি কোনোবাই যদি মানে ভাবিও, এইবিলাক ক্ষতি নহয়। এইবিলাক আৰু মানে দলৰ কাৰণে একো ক্ষতি নহয়। আৰু দলে ইয়াৰ কাৰণে কেনেকৈ মেকআপ কৰি কাম কৰিব লাগে, নিশ্চয় ইয়াৰ ব্যৱস্থা ল'ব, পলিচি ল'ব। আৰু মই ভাবোঁ আমাৰ BPF দলৰ লগত চন্দন ব্ৰহ্মই আকৌ একেলগে থাকি পেলাই কাম কৰাটো ভাল। মই তেখেতক আহ্বান জনাইছোঁ। এটা সময়ত নিখিল বৰা ছাত্ৰ সন্থাই নিজে যিহেতু সংগ্ৰাম কৰিছিলে, ছেপাৰেট ষ্টেট বড়োলেণ্ডৰ মুভমেণ্ট কৰিছিলে, আৰু সেই মুভমেণ্টটো বাস্তৱত সমাধানৰ কাৰণে প্ৰয়োজন যিহেতু আছিল, আৰু সমাধানৰ সূত্ৰ উলিয়াবৰ কাৰণে আমি ভাৰত চৰকাৰ, অসম চৰকাৰৰ ওপৰত ৰাজনৈতিকভাৱে হেঁচা প্ৰয়োগ কৰিবলৈ এটা ৰাজনৈতিক কুচকাৱাজো চলাব লগা হৈছিল। যাৰ কাৰণে আমি মুভমেণ্ট চলাই থকা সময়তে MP, MLA এইবিলাক প্ৰত্যেকবাৰ নিৰ্বাচনতে অংশগ্ৰহণ কৰি পেলাই আমাৰ ফালৰ পৰাই নিৰ্দলীয়ভাৱে আমি প্ৰাৰ্থীবিলাকক জিকাই দি পেলাই তেখেতসকলক দিল্লী, দিছপুৰৰ সংসদত আৰু বিধানসভাৰ মজিয়াত আমাৰ ছেপাৰেট ষ্টেট মুভমেণ্টৰ সমাধানৰ কাৰণে কাম কৰিবলৈ দায়িত্ব দিছিলোঁ। এই মৰ্মে তেওঁলোকেও যথেষ্ট ছিষ্টেমত থাকি পেলাই সংগ্ৰামটো কৰিছিলে, পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমত থাকি জোৰদাৰভাৱে আৱাজ উত্থাপন কৰিছিল, ভাৰত চৰকাৰ, অসম চৰকাৰৰ প্ৰেছাৰ ক্ৰিয়েট কৰিছিল। আমাৰ আন্দোলন আৰু তেওঁলোকৰ ছিষ্টেমত থাকি কৰা আন্দোলনৰ সহযোগতে আজি BSc হৈ গ'ল, BTC হৈ গ'ল। এইবিলাক এটা আমাৰ যৌথভাৱে সৰ্বসন্মতিক্ৰমে লোৱা এটা সিদ্ধান্ত আছিল। আৰু সেই সময়ত ইয়াৰ কাৰণে আবছু খোলাখুলিকৈ ওলাই একেলগে কাম কৰিছিল। আমাৰ আবছুৰ লগত BPSC, আবব দুব্বা বড়োসকলৰ যিমান সংগ্ৰামী সংগঠন আছে, BLTৰ পৰা আৰম্ভ কৰি তেওঁলোকে যেতিয়া চিজফায়াৰত আহিছিলে, একেলগে আমি MLA, MP জিকাবৰ কাৰণে ইলেকশ্যনবিলাকত অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু এতিয়া যিহেতু বড়োসকলৰ মাজত কোনো ছেপাৰেট ষ্টেটৰ মুভমেণ্ট নাই, কোনো ইছ্যু নাই, সমস্যা নাই, এতিয়া সমাধান হৈ গ'ল। এতিয়া ৰাজনৈতিক নেতাবিলাকৰ হাতত এৰি দিয়ক। ৰাজনৈতিক নেতাবিলাকে ছিষ্টেমত থাকি পেলাই তেখেতসকলে ৰাজনৈতিকভাৱে প্ৰশাসন চলাব, তেখেতসকলে ৰাজনৈতিকভাৱে একৰ্ডৰ ইমপ্লিমেণ্টেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ইয়াত এতিয়া নিখিল বড়ো ছাত্ৰ সন্থাই অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে, সামাজিক সংগঠন হিচাপে জাতি, সমাজ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক সমস্যা আছে, সামাজিক সমস্যা আছে, জাতীয় সমস্যা আছে, এই সমস্যাবিলাকৰ কাৰণে সুকীয়াভাৱে তেখেতসকলে স্বতন্ত্ৰভাৱে কাম কৰক। আবছুত ইয়াত আপোনালোকে ভাবিব লাগিব যে আমি BPF কৰা ফেমিলিৰ পৰাও আবছু আছোঁ, কোনোবা CPM, CPI কৰাবিলাকৰ পৰাও আবছু আছে, UPPL কৰাবিলাকৰ পৰাও আবছু আছে। আজি বিশেষ এটা ৰাজনৈতিক দলৰ লগত যদি আবছুৱে থাকি পেলাই কাম কৰে, তেনেহ'লে বড়ো জাতিৰ মাজতে বিভিন্ন দল সংগঠন কৰা সমূহে আবছুত থাকি পেলাই কাম কৰা বা আবছুক সমৰ্থন কৰাৰ বেলেকাত নিশ্চয় ব্যাঘাত জন্মিব, অসুবিধা হ'ব। গতিকে আবছুটো এনি কাইণ্ড অফ পলিটিকেল ইনফ্লুৱেঞ্চৰ পৰা ফ্ৰী কৰি পেলাই স্বতন্ত্ৰভাৱে তেওঁলোকে কাম কৰাটো উচিত। ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ পৰা দূৰত থাকি পেলাই কাম কৰাটো উচিত। কিয়নো এতিয়া আন্দোলনো নাই, ছেপাৰেট ষ্টেট মুভমেণ্টো নাই, এতিয়া ইছ্যু নাই, আৰু ইছ্যু বেছি এইটো পলিটিক্স এতিয়া কৰিব লগা নাই। ইয়াত পাৱাৰৰ পলিটিক্স চলিছে, পাৱাৰ পলিটিক্সত জড়িত হ'লে কিন্তু তেখেতসকলে ভাবা উচিত যে
পাৱাৰ পলিটিক্সত অহাৰ লগে লগে তেওঁলোকেও কণ্ট্ৰভাৰ্চিয়েল হ'ব আৰু এই কণ্ট্ৰভাৰ্চিৰ যেতিয়া মানে ইয়াৰ সৃষ্টি হ'ব তেতিয়া তেওঁলোকৰ সংগঠনৰ মাজতো সমস্যা আহিব পাৰে আৰু এই সমস্যা আহি পেলাই সংগঠনটো দুৰ্বল হৈ যোৱাটো মই নিবিচাৰোঁ গতিকে তেখেতসকলক মই আহ্বান কৰিছোঁ তেওঁলোকে ৰাজনীতিৰ পৰা মানে আঁতৰি থাকক দূৰত থাকক ৰাজনৈতিক ব্যৱস্থাত ৰাজনৈতিকভাৱে প্ৰশাসন চলোৱা ইয়াৰ কাৰণে ৰাজনৈতিক দল আছে সংগঠন আছে ৰাজনীতিক নেতাসকল আছে তেখেতসকলক সম্পূৰ্ণভাৱে এৰি দিয়ক